হেল্ল' গাইছ, সকলোকে হেপী বিহু। চাইছেনে আমাৰ 25জনীয়া বিহুৰ দিনাখন জুই পুৱাই আছে। ইমান অকণমান হৈ পেলাই একো তাৰ ভয় একোৱে নাই। সি জুইৰ ওচৰত বহি পেলাই জুই পুৱাই আছে। মোক উঠি পেলাই কৈ আছে যে তুমি বহা। মই ক'লো নাই তুমি বহা বুলি। সি বহি গ'ল। সি ভালদৰে বহা নাছিলে, সেইটো কাৰণে তাৰ ককায়েক আহি পেলাই তাইক ভালদৰে বহাই দিলে। তাক ভালদৰে বহাই দিয়াৰ পিছত ইয়াক কৈ আছে এনেকৈ কৰ বুলি, জুইখন এনেকৈ পুৱাই বুলি কৈ আছে। সেইটো বুজি পাই গ'ল কেনেকৈ কি কৰিব লাগে। সি তাই খুৰায়েক তাক ভালদৰে বহাই দিলে। তাই খুৰাক কৈ আছে যে এনেকৈ জুই পুৱাব লাগে। খুৰাই কৰা নাছিলে, ই দেখাই দিলে কেনেকৈ কি কৰিব লাগে। হাতটো কেনেকৈ কি কৰিব লাগে নালাগে বোলে সি মুখত লগাব লাগে বুলি তাক খুৰাক কৈ আছে। ইমান কণ হৈ পেলাই ইমান বুজি পাই আছে কি যে কওঁ। সি আকৌ দেখাইছে কেনেকৈ কি কৰিব লাগে নালাগে। তাৰ খুৰাক বাৰ কৈ আছে এনেকৈ কৰে বোলে। তাৰপিছত আমি নেক্সট দিনা মৰ্ণিঙত আমাৰ কেইখনমান মাটি আছে য'ত আমি ধান চান খেতি কৰোঁ। এইটোৱে মই দাদাই আৰু দেউতাক ওলাই আহিলোঁ যে কি কি খেতি কৰা আছে কৰা নাই বুলি। আহি পেলাই চালোঁ যে এটা মাটিত আমাৰ ধান খেতি কৰা আছে। ধান খেতি হৈ যোৱাৰ পিছত ধানখিনি কাটি চাটি লৈ গ'ল। দেউতাকে এইটোৱে কৈ আছে এইটোত আমাৰ ধান খেতি কৰা হৈছিলে। তাৰপিছত আমি খোজকাঢ়ি গৈ আছোঁ কোনখিনিলে আমাৰ ধান খেতি কৰা হৈছে নাই হোৱা, কিমানখিনি খেতি কৰা হৈছিলে হোৱা নাই। সিমানখিনিতে মোৰ লগত মোৰ টিকলিজনীয়ে কৈ আছে চবক হেল্ল' গাইজ কি কৰিছে নাই কৰা। চাই লওক সি কেনেকৈ কথা পাতে। ভিডিঅ' কৰি এইখন আমাৰ চোৱা চিতি হৈ গ'ল। পিছত আমি ভাবিলোঁ যে আমাৰ এটা মাটিত কলগছ আছে, তাত বোলে কল লাগি আছে, কেঁচা কল। সেইটোৱে ভাবিলোঁ যে গৈ পেলাই ইয়াৰ পৰা কলখিনি নমাই নি আহোঁগৈ। আমি এটা মাটি আমাৰ য'ত আছে তাত আমি আহি পালোঁ। আহি পোৱাৰ পিছত চালোঁ যে কলটো হৈছে। আমাৰ এই মাটিখন যোনে চোৱা চিতি কৰে, সেই খুৰাজনে আহি পেলাই সেই কল হৈ থকা গছৰ পৰা কলখন নমাই আছে। কলখন নমাই অনাৰ পিছত খুৰাজনে দেখাই আছে যে কলটো ইমানখিনি হৈছিলে, যোনটো কেঁচা কল আমি খাব পাৰিম। সেইটো কাৰণে চালোঁ যে কলৰ লগত কলৰ ফুলখনো হৈছে। খুৰাই কলখন ভালদৰে চাফা কৰি পেলাই লৈ আহিলে। লৈ অহাৰ পিছত দেউতাই গৈ চাই আছে যে কলখিনি খাব পাৰিম। দেউতাই ক'লে ব'লা ঘৰলৈ যাওঁগৈ। দাদাই ঘৰলৈ যোৱাৰ কাৰণে কলখন লৈ পেলাই ওলাই আহিল। তেতিয়া আমি ওলাই আহিলোঁ ঘৰলৈ যাবলৈ। সকলোকে হেপী বিহু। সকলো দিন